তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব। শিক্ষাই জীৱন, জীৱনেই শিক্ষা। নিজক সদায় আনন্দত ৰাখিবা। আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল নিৰুৎসাহী মানুহৰ বাবে নহয়। যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱেই নাই। আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা। মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে, সিমানে ভাবিবলৈ শিকে। আমি যি জানো সি অতি সামান্য, আমি যি নাজানো তাৰ সীমা নাই। কোনোৱে তোমাক সহায় কৰিব নোৱাৰে, নিজেই নিজৰ সহায় লোৱা। এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা। ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগা শৰীৰতো সেইদৰে ৰোগ হয়। ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া, শ্ৰম কৰা শৰীৰ তেনে কটকটীয়া। তুমি যদি সৰহ দিন জীয়াই থাকিবলৈ মন কৰা, তেন্তে বহি সময় নষ্ট নকৰিবা। সময়ে ধন। খং কৰিবা, নিজৰে সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। তাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা। পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয় লাভ সুনিশ্চিত। সফলতাৰ পিছে পিছে দৌৰি নকৰিবা। যদি তুমি সঁচাকৈ সফল হ'ব বিচাৰিছা, তেন্তে খন্তেক জিৰণি লোৱা আৰু ভাবা, তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা। দেখিবা এইবিল সফলতাই তোমাক খেদি কৰিছে। এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল, সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভুলৰ পৰা সদায় শিক্ষা লৈ আগবাঢ়ে। প্ৰেম হৈছে এনে এক জীৱন পুষ্প, যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনেও নজনাকৈ। প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰে। কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে। যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই। নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে, তেওঁ সেয়াই। সঁচাকৈ তাতকৈ অন্য ধৰণৰ হোৱাটো তেওঁৰ বাবে কেনেকৈ সম্ভৱ। নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহুত বস্তুৱে জন্ম লাভ কৰে। মানুহৰ মন সদায় একে ঠাইতে থাকে, কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে। স্বীকাৰ কৰাত মোৰ কোনো লজ্জা নাই। অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দৰে মোৰ শৈশৱ আৰু কৈশোৰ সময়ছোৱা পাৰ হৈছে। কেতিয়াবা মই মজদুৰৰ কাম কৰিছোঁ, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰীয়াৰ কাম। অতীত যিয়েই নহওক, লাগি থকা শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে। জীৱনৰ অন্য নাম সংগ্ৰাম। সংগ্ৰামৰ অবিহনে জীৱনটো জীৱনেই হ'ব নোৱাৰে। সংগ্ৰাম বা সংঘাতৰ সৈতে যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে। প্ৰতিকূলতাই কোনো মানুহক প্ৰায়ে ভাঙি দিয়ে। আকৌ এচাম মানুহ আছে, যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে। মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন। প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সঁচাই বৰ মধুৰ। তুমি যদি প্ৰকৃততে নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে তুমি দুটা কথা বিচাৰ সদায় ৰাখিবা। সেয়া হ'ল, কোনবোৰ কাম তোমাৰ সাধ্য আৰু তাৰ ভিতৰত কোনবোৰ তোমাৰ অসাধ্য। মই মাথো জ্ঞানৰ অনুৰাগী, জ্ঞানৰ বৃত্তিধাৰী মই নহয়। সঁচা কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদনক অনুশীলনকাৰীহে। যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে, বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিবিচাৰ ধৰ্মত আৰু স্বতঃসিদ্ধ বিষয়ত, তেতিয়াই দৰ্শনে পাজনি মেলে। সেইজনেই প্ৰকৃত সাহসী, যিজনে
নিজৰ ব্যৰ্থতাৰ কথা অপকতে স্বীকাৰ কৰিব পাৰে আৰু এই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে। জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ। প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা। জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। জীৱনটো এক মহৎ উপহাৰ। যিসকলে জীৱনটোক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত। তুমি ভালেই কৰা বা বেয়াই কৰা, মানুহে তোমাক সমালোচনা কৰিবই। সেইবুলি সমালোচনাৰ ভয়ত অকমান্য হৈ বহি থাকিবা নেকি? ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰে। সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা। যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে। সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি ওলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে। জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথা হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি আদৰ্শ জীপাল হৈ থকাটোহে। আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ৰহস্য। সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ'ল উৎস। মাকে যেনেকৈ নিজৰ সৰ্বস্ব দিও সন্তানক ৰক্ষা কৰে, সেই মমতা আৰু কৰোণা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা। তোমাৰ বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়ে নহয়, বিশ্বজগতৰ প্ৰতিটো জীৱনৰ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা। যি পাৰ হৈ গ'ল সেই অতীতলৈ কেতিয়াও উভতি নাচাবা। কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া। তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা। প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে। কৰোঁ বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে। ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰিব। কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ংকৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে: আলস্য, বদ অভ্যাস আৰু অভাৱ। আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছোঁ সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ সৈতে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই। আনে কিবা কৰিছেনে নাই সেইলৈ মূৰ্খ হোৱাতকৈ আমি নিজে কি কৰিছোঁ সেইটোৱে ভবা বেছি প্ৰয়োজন। প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ'লেই দহটা দেশৰ সেৱা কৰা হ'ব। প্ৰেম তেওঁৰ সৈতে কৰিবা যাক তুমি ভাল পোৱা, কিন্তু বিবাহ তেওঁৰ সৈতে কৰিবা যিয়ে তোমাক ভাল পায়। ইচ্ছা শক্তি প্ৰবল হ'লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাতকৈ অৰ্থহীন কথা আৰু একো নাই, কাৰণ তাৰ পৰা আমি হেৰুৱাওঁ আমাৰ বৰ্তমানক। মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম। আন্ধাৰ যিমান গভীৰ হ'ব, পঢ়াবোৰ সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলে ভয় নকৰিবা, পোহৰ হ'বই। গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাৱ লুকাই থাকে, তেনেদৰে বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হাজাৰ পৰাজয়ৰ পিছতো জয়লাভ নিশ্চিত হৈ উঠে। ভৱিষ্যতে আমি যি হ'ব বিচাৰোঁ সেয়া বৰ্তমান অৱস্থাৰ কাম কাজে নিৰূপণ কৰে। সেইবাবে আমি কেনেকৈ কি কৰা উচিত জনাটো দৰকাৰ। কাহানিও ধৈৰ্য আৰু সাহস নহৈ হ'ব, হতাশ নহ'ব কাহানিও। যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰে যন্ত্ৰবৎ কাম কৰি যাব। পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপোন। ভালেই হওক বা বেয়াই হওক, নিজৰ বাগিচাৰ পৰিচৰ্যা আপুনি নিজেই কৰিব লাগিব। সুন্দৰ হওক বা অসুন্দৰেই হওক, আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনি সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব।